লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ পূব প্ৰান্তত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ থান হৈছে বাসুদেৱ থান। ঢকুৱাখানা চাৰিআলিৰ পৰা পশ্চিম দিশে প্ৰায় 10 কিলোমিটাৰ দূৰত্বত অৱস্থিত থানখনৰ মাটিকালি প্ৰায় 200 বিঘা। 1392 খ্ৰীষ্টাব্দত শদিয়া ৰাজ্যৰ চুতীয়া ৰজা সত্যনাৰায়ণে বিষ্ণু পূজা কৰিবলৈ এটি মন্দিৰ নিৰ্মাণ কৰিছিল। কিন্তু বানপানীৰ কাৰণে মন্দিৰভাগৰ স্থান পৰিৱৰ্তন কৰি 1401 খ্ৰীষ্টাব্দত চুতীয়া ৰজা সত্যনাৰায়ণৰ পুত্ৰ লক্ষ্মীনাৰায়ণে নতুনকৈ মন্দিৰভাগ প্ৰতিষ্ঠা কৰে। বাসুদেৱ থানৰ বৃহৎ মূৰ্তিভাগ কুণ্ডিলৰ চুতীয়া ৰজাৰ হাতত আছিল আৰু পৰৱৰ্তী কালত দামোদৰ দেৱৰ দিনত নৰুৱা সত্ৰলৈ স্থানান্তৰিত কৰা হৈছিল। চতুৰ্ভুজ বিশিষ্ট এই মূৰ্তিৰ উচ্চতা 4 ফুট। মন্দিৰত থকা অন্যান্য মূৰ্তি আৰু কলাকৃতিসমূহ 1400 খ্ৰীষ্টাব্দৰ চুতীয়া ৰজাৰ দিনৰ বুলি ধৰিব পৰা যায়। লোকবিশ্বাস অনুসৰি ৰুক্মিণীয়ে বাসুদেৱ থানৰ মূৰ্তি নিৰ্মাণ কৰিছিল বাসুদেৱক নিজৰ প্ৰতিৰূপে পাবলৈ। সেয়েহে থানখনত মনৰ ইচ্ছা পূৰ্ণ কৰাৰ শক্তি আছে বুলি বিশ্বাস কৰা হয় আৰু অগণন ভক্তই নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে থানত ভিৰ কৰা দেখা যায়। নমস্কাৰ, মই কৌস্তভ চুতিয়া। আজি আমি উপস্থিত আছোঁ লখিমপুৰ জিলাৰ ঢকুৱাখানা নগৰত অৱস্থিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত। আহকচোন আমি এই থানখনৰ ঐতিহাস সম্পৰ্কে এই সত্ৰৰ ডেকা সত্ৰীয়া বিজু গোস্বামীৰ মুখেৰে কিছু কথা জানো। নমস্কাৰ, এয়া হ'ল শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ। এই নৰুৱা সত্ৰ বহু পুৰণি আৰু এয়া বাসুদেৱ থান হ'ল, ইয়াত এভাগী চতুৰ্ভুজ বিগ্ৰহ আছে, বিষ্ণুৰ বিগ্ৰহ, যিভাগ বিগ্ৰহ চুতীয়া ৰজা লক্ষ্মীনাৰায়ণৰ দিনতেই প্ৰতিষ্ঠিত আৰু কালক্ৰমত আহি চুতীয়া ৰাজ্যৰ পৰা আমাৰ ইয়াতে প্ৰতিষ্ঠিত হ'ল। তাৰ এটা দীঘলীয়া পৰিক্ৰমা আছে। যদি সেই বিষয়ে আপোনালোকে জানিব বিচাৰে আমাৰ ইতিবৃত্ত আছে, তাতো গম পাব। দ্বিতীয় কথা হ'ল, এই বাসুদেৱ থানৰ এটা মহত্ব আছে যে অপুত্ৰকৰ পুত্ৰ নিধনিৰ ধন, আৰু বিভিন্ন সময়ত ভক্তৰ সমাগম দেখা যায়। আমাৰ ইয়াত 3টা উৎসৱ বিশেষকৈ পালন কৰা হয়। সেয়া হ'ল ৰাস আৰু মাঘ মাহৰ পূৰ্ণিমাত পালনাম আৰু ফাল্গু উৎসৱ। এই 3টা উৎসৱেই মূল। তাৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ আমাৰ উপৰি পুৰুষসকলৰ তিথি পালন কৰা হয়। শংকৰ গুৰুজনাৰ জন্মোৎসৱ, মৃত্যুৰ তিথি, মাধৱ পুৰুষৰ তিথি সম্পূৰ্ণ আমাৰ সত্ৰীয়া পৰম্পৰাই পালন কৰা হয়। আৰু ইয়াতে ভক্তৰ সমাগম 12 মাহতে থাকে, কিন্তু আজি এই পূজাৰ উপলক্ষ্যলৈ ইয়াতে ভক্তৰ সমাগম যথেষ্ট বৃদ্ধি হোৱা দেখা গৈছে। দ্বিতীয় কথা হ'ল কি, ইয়াত অন্য কোনো পূজা অৰ্চনা নহয়, কেৱল বিষ্ণু পূজা আৰু সত্ৰীয়া পৰম্পৰা সম্পূৰ্ণ ইয়াত ৰক্ষা কৰি চলা হৈছে। আদি কালৰ পৰা আৰু অনাদি কাললৈ হয়তো চলি থাকিব। বাসুদেৱ থানৰ পৰা পোনে পোনে গৈ উপস্থিত হৈছিলোগৈ মৰণৈ বেবেজীয়া অঞ্চলৰ ইতিহাসৰ ওপৰত অধ্যয়ন কৰি থকা এজন ইতিহাসবিদ শ্ৰদ্ধা নৃপেন শইকীয়া ডাঙৰীয়া দেৱৰ বাসগৃহত। আমি তেখেতৰ মুখৰ পৰা বাসুদেৱ থান সম্পৰ্কে তেখেতেনো কি বক্তব্য আগবঢ়ালে তাক শুনো আহক। বাসুদেৱ থান ঢকুৱাখানাৰ মৰণৈ বেবেজীয়াত অৱস্থিত আৰু এই থানখন প্ৰাচীন কালত চুতীয়া ৰাজ্য যেতিয়া আছিল তেতিয়া এই থানখন শদিয়াত আছিল আৰু বিভিন্ন কাৰণত শদিয়াৰ পৰা থানখন বৰ্তমানৰ স্থানলৈ আহে। আৰু এই স্থানতে চুতীয়া ৰজা লক্ষ্মীনাৰায়ণে 200 পুৰা মাটি ভূমিদানৰ তামোফলীসহ ৰবিদেৱ বাচস্পতি নামৰ এজন বামুণক দিছিল আৰু সেই বামুণ বংশটোৱে এই থানখন পৰিচালিত কৰি আহিছিল। কিন্তু মানৰ দিনত যেতিয়া মানৰ আক্ৰমণ হয়, মানৰ আক্ৰমণৰ সময়ত সকলোবিলাক এৰি তাৰ পৰা পূজাৰী পৰিয়ালো পলাই যায় আৰু থানৰ যি মূৰ্তি আছিল, পুৰণি প্ৰাচীন যি শিলা মূৰ্তি বাসুদেৱ বিষ্ণুৰ, সেই বিষ্ণুৰ বাসুদেৱ মূৰ্তিভাগ তাৰ কাষৰে ধনেখনা পুখুৰী নামৰ এটা পুখুৰীত পেলাই থৈ গৈছিল। আৰু পৰৱৰ্তী সময়ত বৰ্তমানৰ যি নৰুৱা থানৰ সত্ৰাধিকাৰ পৰিয়াল, তেওঁলোকৰ তত্ত্বাৱধানত বাসুদেৱ থান পূজাৰ ভাগ পুনৰ প্ৰচলন হয় আৰু বৰ্তমান বাসুদেৱ থান এখন অসমৰ উল্লেখযোগ্য তীৰ্থস্থান হিচাপে পৰিগণিত হৈছে আৰু পৰ্যটনথলী হিচাপেও গঢ় লৈ উঠিছে। গতিকে বাসুদেৱ থানৰ ইতিহাস অতি প্ৰাচীন। জনশ্ৰুতি মতে
কুণ্ডিলৰ ৰজা ভীষ্মকৰ জীয়াৰী ৰুক্মিণীয়ে শ্ৰীকৃষ্ণক পতি হিচাপে পাবৰ বাবে এই মূৰ্তিভাগকে পূজা কৰিছিল, বাসুদেৱ পূজা কৰিছিল। আৰু তাৰ পৰৱৰ্তী সময়ত চুতীয়া ৰাজ্যৰ মানে লক্ষ্মীনাৰায়ণ ৰজা, সত্যনাৰায়ণ ৰজা এইসকলে পৃষ্ঠপোষকতা কৰিছিল। আৰু পৰৱৰ্তী সময়ত শদিয়াত যিহেতু কেঁচাই খাতি পূজা হৈছিল, গতিকে বিষ্ণু বাসুদেৱ পূজাভাগ হাবুং অঞ্চলত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চুতীয়া ৰজা লক্ষ্মীনাৰায়ণে বৰ্তমানৰ স্থানত 200 কোটি মাটি অনুদান দি ইয়াতে প্ৰতিষ্ঠা কৰে।